পূব গেৰকানী দক্ষিণ বিলপাৰৰ সৌজন্য আৰু হাজী ইয়াকুব হুছেইনৰ বাসগৃহ প্ৰাংগণত এক আজিমুছান ৱাজ মেহফিল অনুষ্ঠিত হয়। নগাঁও জিলাৰ ডিঙৰ পূব গেৰকানী দক্ষিণ বিলপাৰৰ সৌজন্যত এক বিশাল ধৰ্মীয় সভা অনুষ্ঠিত হৈ যায়। বৰ্তমান সমাজৰ পৰা নিচাজাতীয় দ্ৰব্য নিৰাময় কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা সভাখনত মুখ্য অতিথি হিচাপে আলহাজ হজৰত মৌলানা কাৰি মোহাম্মদ ইছৰাফিল আলী আল কাছেমি চাহাব, বিশিষ্ট অতিথি হিচাপে আলহাজ হজৰত মৌলানা কাৰি মোহাম্মদ আৰিফ উদ্দিন চাহাব, সন্মানীয় অতিথি হিচাপে আলহাজ হজৰত মৌলানা মুফতি হুছেইন আহমেদ আল কাছেমি চাহাবৰ লগতে বৃহত্তৰ গেৰকানী দক্ষিণ বিলপাৰৰ আলেমা উলামাসকল উপস্থিত আছিল। আজিমুছান ৱাজ মেহফিলৰ জৰিয়তে সকলোৰে মাজত ঐক্য, শান্তি, এনাজৰী, সম্প্ৰীতি গঢ়ি উঠক তাৰে কামনা কৰা হৈছে। ইণ্টাৰনেশ্যনেল ডেস্ক, ৰেড নিউজ। ও বান্দারে, আল্লাহ বলে সেখানে এই দুনিয়াতে 50,000 বছরে যতটুক লম্বা সময় হয়, কিয়ামতের দিবসে একটা দিন মাত্র অতটুকু লম্বা হবে। আর মুফাসসিরিন সকলে এই 50,000 বছরে একদিন যে হবে, ওই দিনটার হিসাব যখন লাগাইলো তখন পাওয়া গেল কি যে যদি এই পৃথিবীতে একটা মানুষের জীবন 100 বছরের হয়, এই 100টা বছর আখিরাতের ওই একদিনের হিসাবে মাত্র 2 সেকেন্ড বনে। কত বনে? 2 সেকেন্ড। সুবহানাল্লাহ, এই 2 সেকেন্ড। সেই জন্য বলা হয় 2 সেকেন্ডের জীবন। এই 2টা সেকেন্ড সময় আখিরাতের হিসাবে 100 বছরের জীবনটা 2টা সেকেন্ডের জীবন। এই 2টা সেকেন্ডের জীবনটা যদি আমরা কাজে লাগাইতে না পারি, 2 সেকেন্ড সময় যদি আমরা কাজে লাগাইয়া যাইতে না পারি, আল্লাহর জন্য লাগাইয়া যাইতে না পারি, আর নবীর জন্য, নবীর হুকুম মোতাবেক লাগাইয়া যাইতে না পারি, তাহলে আমাদের মতন বদবখত আর কেউ হইতে পারে না। সেই জন্য এই টাইমটা আমাদের কাজে লাগাইতে হবে। বন্ধুগণ, আমি বলতে সঁচা কথা ক'বলৈ জলচাবিলাক যে হয়, উদ্দেশ্য হ'ল মানে ইছলামিক নহয়, গোটেই সমাজখনক মানে সংস্কাৰৰ পিনে আগুৱাই দিয়ে। আজি সমাজত মানে বহুত ঘূণে ধৰিছে। ধৰক আপোনাৰ ডেকা ল'ৰাবোৰ মানে আনকণ্ট্ৰল হৈ গ'ল, ড্ৰাগছত লিপ্ত, মানে বহুত এডিক্টেড হ'ল, মদ খায়, ড্ৰাগছ খায় আৰু বিভিন্ন চাইবাৰ অপৰাধত জড়িত হৈ আছে। আজি যিবিলাক জলচা হৈ আছে, জলচাৰ মূল উদ্দেশ্য হ'ল মানে আমাৰ যুৱ প্ৰজন্মক মূলসুতিলৈ ঘূৰাই আনা, এডিক্টেড ল'ৰাবিলাকক বুজাই মেলি ভাল কৰা, চাইবাৰ অপৰাধকাৰীক, যিহেতু আমাৰ ইছলামত এটা কনচেপ্ট আছে যে জান্নাত, জাহান্নাম, দুজক আৰু স্বৰ্গ আৰু নৰক, সেই কনচেপ্টটো বুজাই পেলাই যিসকলে অপৰাধ কৰে, অপৰাধীবিলাকক পজিটিভ মানে মেহনত কৰি পেলাই মূল সঁজুলি ঘূৰাই অনাৰ প্ৰচেষ্টা জলচাৰ জৰিয়তে হয়। আজি মই যি কথাখিনি কৈছোঁ তাৰ সাৰমৰ্ম হ'ল যে যুৱ প্ৰজন্ম আজি যিফালে গৈছে, যদি এনেকৈ গৈ থাকে তেতিয়া সমাজখন ঠিক নাথাকে, সমাজখন ভাঙি যাব। এই সমাজখনক আমি সুস্থ সবল কৰিব লাগিব আৰু সমাজৰ মেৰুদণ্ড হ'ল আমাৰ যুৱ প্ৰজন্ম। এই প্ৰজন্মক যিকোনো প্ৰকাৰে চলে বলে কৌশলে মূলসুতিলৈ ঘূৰাই আনিব লাগিব। যিসকলে চাইবাৰ অপৰাধত আছে তেওঁলোকক বুজাই মেলি ইয়াৰ পৰা বিৰত কৰিব লাগিব। যিসকল ড্ৰাগছ এডিক্টেড বা মদৰ এডিক্টেড হয় তেওঁলোকক তাৰ পৰা বিৰত কৰিব লাগিব। আৰু সমাজত ধৰক বহুত মানুহ যিবিলাকে ক্ৰাইম কৰে, মানে ক্ৰাইম মুক্ত এখন সমাজ আমি গঢ়াৰ কাৰণে আজি মই কথা ৰাখিছোঁ। কেইদিনমান আগতে দেখা হৈছিলে নগাঁৱৰ পশ্চিম অঞ্চলত হেডলাইন দখল কৰিছিলে নিউজৰ যে ড্ৰাগছৰ গাঁতি হিচাপে পৰিণত হৈছে ডিম অঞ্চল। এই জলচাৰ জৰিয়তে কিবা প্ৰভাৱ পৰিব নেকি? জলচাৰ নিশ্চয় পৰিব, নপৰাকৈ নাথাকে। আমাৰ প্ৰশাসনেও ভালখিনি মেহনত কৰিছে, তেওঁলোকৰ প্ৰচেষ্টা আগৰ যিটো হেৰি আছিলে আলহামদুলিল্লাহ সেইখিনি নাই। মই গোটেইখিনি ক্ৰেডিট মই প্ৰশাসনক দিম। আমাৰ ধিং, আহোমগাঁও তেওঁলোক যি আউটপোষ্ট আছে তেওঁলোকক মই ক্ৰেডিট দিম। প্ৰত্যেকে ভালকৈ সমাজৰ চিন্তা কৰে। হয়, আচলতে আজি যিখন সভা অনুষ্ঠিত হৈ আছে, এই সভাৰ জৰিয়তে যুৱ প্ৰজন্মৰ বাবদ কিবা প্ৰভাৱ পৰিব নেকি তেওঁলোকৰ মাজত? হয় হয়, আমি এইটো কাৰণে সভাখন অনুষ্ঠিত কৰিছোঁ যাতে আমাৰ যোনটো যুৱ সমাজ আছে, যোনটো ড্ৰাগছৰ প্ৰতি
আসক্ত হৈ আছে যোনবিলাক আৰু সমাজৰ মানে ধৰি লওক আজিকালি সুদখোৰ বেছি হৈ গ'ল আমাৰ ধৰ্মত সুদখোৰ নাই নিয়মতে থাকিব নালাগে এইবিলাক মানে আজিকালি পইচাৰ লোভত মানুহ বহুত কিবা কিবি কৰি আছে কোনোবাই ড্ৰাগছ বিক্ৰী কৰি ইনকাম কৰি আছে কোনোবাই ড্ৰাগছ খাই বেয়া হৈ আছে কোনোবা সুদত ইণ্টাৰেষ্টত পইচা লগাই পেলাই ইনকাম কৰিছে কোনোবাই মানে এনেকুৱা বহুত পৰিস্থিতি বেয়া হৈ আছে কিন্তু আমি এইটো হ'ব এটাই উদ্দেশ্য যাতে আমাৰ সমাজখন ভাল হওক সুস্থ হওক আমাৰ যোনবিলাক যুৱ সমাজ আছে সিহঁতে ভৱিষ্যতলৈ যাতে ভালকৈ সমাজখন আগবঢ়াই দিব পাৰে আমাৰ মেইন উদ্দেশ্য এইটো